हेलो एवरीवन সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅলৈ বালিঘৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল অনুপমে বাসুক বহুত বেয়াকৈ মাৰিছিল আৰু সম্ভৱীয়ে ইমান অপমান সহ্য কৰিব নোৱাৰি ঘৰ এৰি যাবলৈ ওলাইছিল কিন্তু বাসুৱে কি উদ্দেশ্যেৰে এইখন ঘৰলৈ আহিছো সেই কথাটো সম্ভৱীক মনত পেলাই কথাবোৰ বুজাই কোৱাত অৱশেষত সম্ভৱীয়ে ঘৰ এৰি নোযোৱাৰ সিদ্ধান্ত লৈছিল আৰু আজি কিবা কামত বাসু ঘৰলৈ যাম বুলি সম্ভৱীক কোৱাত সম্ভৱীও লগত যাম বুলি কৈছিল কিন্তু দেউতাকে ঘৰতে থাকিবলৈ কোৱাত সম্ভৱীয়ে বাসুৰ লগত নগৈ ঘৰতে থাকিব আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব বাসু ঘৰলৈ যাব আৰু সম্ভৱীয়ে বাসুক বিদায় দিব আনফালে অনুপমে ঘৰত পইচা খুজিব আৰু পইচা নোপোৱাত অনুপমে হুলস্থুল লগাব এতিয়া বাৰু অনুপমে কি কৰিব হেয়া আপোনালোকে জানিবলৈ পাৰিব বালিঘৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আনফালে আজিৰ খণ্ডটিত দেখিবলৈ পাব অনুপমৰ মামায়েক অনুপমহতৰ ঘৰলৈ আহিব আৰু অনুপমৰ মাকক ক'ব যে মানুহক ক্ষমা কৰিবলৈ শিক নহলে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিবি এতিয়া বাৰু মামায়েকৰ কথা শুনি অনুপমৰ মাকে বাসুক ক্ষমা কৰি দিব নেকি বাৰু জানিবলৈ চাই থাকক বালিঘৰ ধাৰাবাহিকখন যদিহে আপোনালোকেও বালিঘৰ ধাৰাবাহিকখন চাই ভাল পাইছে তেনেহলে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আগলৈও এনে ধৰণৰ প্ৰমোসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব থ্যাংক ইউ